নমস্কাৰ, বনশ্ৰী ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিথি উপলক্ষে সকলো পাঠক মিলি মাননীয় কৈলাশ তালুকদাৰ দেৱৰ ঘৰত সকলো শিষ্য একগোট হৈ আমি এটা অনুষ্ঠান কৰিলোঁ। সেই অনুষ্ঠানৰ এটি ক্ৰীড়াংশ আপোনালোকৰ ওচৰত বনশ্ৰী ব্লগ চেনেলত আগবঢ়ালোঁ। চলি যাওক, আমি এনেকুৱা এটা ভাবিছোঁ। কিছুমান সংস্কৃতি হয়, কিন্তু আমি যিটো দেখিছোঁ, আমি দাদাৰ কেছেটত নাম চাই আমি প্ৰথমতে শিকি পেলাই শিকিলোঁ। তাৰপিছত আমাৰ শিকাৰ আৰু সুবিধা হ'ল, মানে VCD ওলালে, তেতিয়া আমি শিকিলোঁ। আৰু আমাৰ ঘৰলৈ কমকৈ গ'ল, এদিনমানহে গৈছে নামিকে মানুহে এদিন গৈছিলে মাত্ৰ। কিন্তু আমি দৃশ্যতে নাম চালোঁ, এই দৃশ্যে মানে কমপ্লিট দৃশ্যত নাম চাই আমি শিকিছোঁ আৰু কিছু প্ৰায়বিলাকৰ ঘৰলৈ একেটা গৈছে। এতিয়া কিন্তু নাগাৰা নামটো বিশেষ আৰু বহুলভাৱে জনপ্ৰিয়তা অৰ্জন কৰিছে। কিমান বছৰৰ পৰা আপুনি নাম? মই 2001 চনৰ পৰা নাম কৰিছোঁ। এতিয়া মই যেতিয়া নাম আছিলোঁ বিশেষকৈ ধৰ্মৰ 5টা নাম সদায় 5টা লাগিব তাৰমানে। তাৰমানে কি কৰিব লাগিব, এই বস্তুটো সদায় যাব লাগিব। গতিকে এই ক'ৰবাত ধুনীয়া হ'ব লাগিব, যি কৰিব লাগিব, যি ভৰি থাকিল হ'ব নেকি? নহয় নহয়, এই বস্তুটো দেখা ধুনীয়া হ'ল। ভৰি থাকিল দুৰ্যোগ, ভৰি থাকিল দুৰ্যোগ ইছাৰা পিৰাতা শকুনিকা মাতে গৰিয়া ভীমে আহি মুৰা উৰু ভাঙি দিলে, ভীমে আহি মুৰা উৰু ভাঙি দিলে, বিশেষ পাত্ৰ পাতি যায়, বিশেষ পাত্ৰ পাতি যায়। কিন্তু নিজে হ'ব, তাৰ কাৰণ হ'ল নাগৰাই যদি তেওঁ যদি নেদে কৰিব নোৱাৰে এই বস্তুটো। তেওঁ প্ৰথমতে মই কৈছোঁ, আগত কৈছোঁ যে এটা কথা, নামটো মোৰ তো পইচাকে দিম, মই যিহেকে দিম, সেইটো মই এনেই কৈছোঁ, খংটো কৈছোঁ মই যে তই মোৰ কথা উঠাব লাগিব। এতিয়া কিছুমান নাটক চাই তাৰমানে কি মানে ডাঙৰ কলাকাৰ মানে কি এই অৱস্থা এত দিয়া মোৰ হ'ব লাগে, এই বস্তু নহয়। একদম ধুনীয়া শব্দ আছে, শব্দ ধুনীয়া শব্দ ধুনীয়া হ'ব লাগিব, একদম ধুনীয়া, একদম ধুনীয়া হ'ব লাগিব। তাৰমানে ক'ব লাগিব নামটো বৰ ধুনীয়া নহ'লেও কিন্তু বৰ ভাল লাগছে এই বস্তু। তাৰ মানে
মই নাগৰা চাইছোঁ চাইছিলোঁ এতিয়া মই অকণমান কৈ দিম লগতে এতিয়া মই যদি নাগৰা হওঁ মই নাগৰা কম মই কওঁ যদি পৰি থাকিল দুৰ্যোধন মোৰ কথাটো আহিল আমাৰ লগত আহিলে পৰি থাকিল হল্লা বস্তুটো এইটো বস্তু আমাৰ বস্তুটা আহিলে বস্তুটো কথাখিনি নাহিলে বস্তুটো মোৰ কথাখিনি হ'ব লাগিব তাৰ বস্তুটো নাগৰা হ'ব এই বস্তুটো হা মই সকলো চাইছোঁতো তাৰমানে কি প্ৰথম হ'লে বুলি কথাখিনি হ'ব লাগিব তাৰপিছত নাগৰা যাব এই বস্তুটো এতিয়া যদি কওঁ যদি এইখিনি যদি সকলো শুনিব লাগিব তাৰপৰা ইমান দীঘল ইমান খালা এনেকুৱা নাই বস্তুটো এক জেগাত হ'ব লাগিব পৰি থাকিল দুৰ্যোধন সকলোৱে এতিয়া পাঠকবিলাক চাইছে মই এগৰাকী নাগাৰা নামৰ শিল্পী মোৰ নাম শ্ৰী ইন্দ্ৰজিৎ কলিতা বনাশ্ৰী ব্লগ চেনেললৈ এই ভিডিঅ'টো সম্প্ৰচাৰ হোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।